সন্মানীয় বিধায়ক আমাৰ UPPL দলৰ বিধায়ক লেহুৰাম বড়ো ডাঙৰীয়াৰ অত্যন্ত দুখজনকভাৱে তেখেতৰ ষ্ট্ৰোক হৈ গুৱাহাটী মেডিকেল কলেজত পৰলোকপ্ৰাপ্তি হয়। সেই সময়ত মই তেখেতৰ পৰিয়ালক লগ কৰিবলৈ আহিব পৰা নাছিলোঁ। আজি BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৈতে তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি মই সমবেদনা জনালোঁ আৰু তেখেতৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। মই বিশ্বাস কৰোঁ যে লেহুৰাম বড়ো ডাঙৰীয়াৰ তামোলপুৰ সমষ্টিক লৈ যি আশা আৰু আকাংক্ষা আছিলে সকলোৱে মিলি সেই সপোনবোৰ পূৰা কৰিব আৰু আমিও তাত প্ৰাজ্যমানে সহযোগিতা কৰিম যাতে বিদেশী আত্মাই মৃত্যুৰ পিছতো অকণমান হ'লেও আনন্দ আৰু সুখ অনুভৱ কৰে। মই পুনৰবাৰ তেখেতৰ পৰিয়ালবৰ্গক আৰু তামোলপুৰৰ ৰাইজক সমবেদনা জনাইছোঁ।